Hello everyone, আজি মই আপোনালোকৰ ওচৰলৈ এটা জামৰ ৰেচিপি লৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। ইয়াৰ বাবে আমাক লাগিব 7টা আপেল, এতিয়া আপেলখিনি বাকলি গুচাই সৰু সৰুকৈ কাটি ল'ম। এতিয়া কাটি লোৱা আপেলখিনি মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া পিউৰিখিনি এখন প্লেটত উলিয়াই লৈছোঁ। এফাল নেমুৰ ৰস লৈছোঁ, আধা গিলাচ চেনি লৈছোঁ, এতিয়া গেছৰ ফ্লেমটো অন কৰি কেৰাহী এখন পাতি লৈছোঁ। গ্ৰাইণ্ড কৰি থকা আপেলৰ পেষ্টখিনি ইয়াত দি দিলোঁ। এতিয়া ইয়াত চেনিখিনি দি দিছোঁ। এতিয়া হাতাখনেৰে অকণমান মিক্স কৰি দিছোঁ। এতিয়া ইয়াত নেমুৰ ৰসখিনি দি দিছোঁ। লগে লগে হাতাখনেৰে অলপ লৰাই দিছোঁ। এতিয়া উতলি ডাঠ হোৱাৰ পিছত মই ইয়াত অকণমান ফুড কালাৰ দি দিছোঁ। মই ইয়াত ৰেড ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। ফুড কালাৰটো আপোনালোকে নিদিবও পাৰে, তেতিয়া নেচাৰেল কালাৰটো ওলাই থাকিব। এয়া আমাৰ জামখিনি ৰেডি হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে লুচি বা ব্ৰেডৰ লগত খাব পাৰে।